স্বাগতম জনাইছো মোৰ আন এটি ব্লগলৈ সো আজি হেখলৈকে ভিডিঅ'টো চাই দিব আৰু এতিয়া ষ্টাৰ্ট কৰিব পাবা কৈছে এতিয়া ষ্টাৰ্ট কৰো সো কি কৈছা মাইনা কামত লাগিছে গাজত খাব নাপালো সেইকাৰণে ইয়াতে বনাই না খাইছো আৰু দাদা দি বনাইছে আমি বনাইছো সবে কিজনে আৰু মিলিকে আৰু বনাইছো আৰু দাদাহঁতি বহুত দূৰৰ পৰা আহিছে আৰু কলপুলি বহুত লৈ আনিলে আৰু এতিয়া লৈ আনোতে বহুত সিহঁতৰ ভোক লাগিছে দাদাহঁতৰ চ' পাপাই বজাৰ কৰি কিনে আনি দিলে চ' সিহঁতি এতিয়া ইয়াত ৰাস্তাতে বনাই খাইছোঁ আৰু ভাত চাত আমাকো খাবলৈ মাতিছে তো আমিও খাইছোঁ শাক কাটিছোঁ ৱা মজা লাগিছে ইয়ে দাদাহঁতি ক'ৰ পৰা আহিছে কৈ দিয়কচোন আমি বেংগলৰ পৰা আহিছোঁ ৱেষ্ট বেংগল So, কলপুলি আনিছে পুৰা কলপুলি আছে ৱা কমত লগাই দিছে আৰু কলপুলি লৈ আনি আছে ৱা আৰু সেই ফাৰ্ষ্টটো দিছে সেই দৰ্জাখনত আছে তাত আছে বিছনাখন এইখন তাত আছে বিছনাখন দেখাব নোৱাৰো ঐ দেখ খুলিছে চাওক মই দেখাই দিছোঁ আপোনালোকক হ'ব ক'ত বিচনী এইফালে চাওক সেই হিন্দীত কৈ আছিলোঁ এইফালে চাওক ইয়াত বিচনা এখন এনেকৈ মানে এনেকৈ চিষ্টেমটো গাড়ীখনত দিছে আৰু সেইফালে আছে দৰ্জাখন আৰু এইখন খিৰিকী আৰু এইখন আইনা উঠিবলৈ বোলে মাটি লাগিব ন এইফালে এইটো ব্ৰেক আছে ইমান ধুনীয়া চিষ্টেম এইফালে চকী এখন এইফালে চাওক ধুনীয়া চিষ্টেম এইফালে এটা কিবা এটা আছে আৰু ইয়াত কুকাৰ চুকাৰ সেইবিলাক আছে আৰু ওপৰফালে চাওক গৈছোঁ তলত ইমান ডোখৰ মাইকত মোকো একোটি মতাই লাগে মই মাক জিদ কৰি আছোঁ ইমান শাক কটিবলৈ মজা লাগে চুইটিয়ে মোক কটাই এতিয়া মাছ সিজাইছে এইফালে চাওক তাতো আছে আৰু মালো আছে আকৌ তাত মূলাও আছে আৰু কি আছে মটৰ আছে আৰু ইয়াত নাই মটৰ ভাবিছোঁ আৰু এনেই আৰু অকণমান কাজ খাব নাপালোঁ সেইদিনা ধোঁৱা আৰু সেইকাৰণে আৰু ইয়াতে পাতিছোঁ দাদাহঁতি এতিয়া ভাত দিছে মানে ভাত দিলে মানে মাছ দিছে এতিয়া মাছ দিছে এতিয়া ৱাও টেষ্টি ইমান ধুনীয়াকৈ মানে মাছ মোক নিদিছে হয় চবকে দিছে দেই মোক দিয়াচোন এই দাদাজনে মোক যে নিদিছিলে চ' দাদাহঁতি আমাক জোকাইছে মানে ধেমালিকৈ আমাক কাম কৰিব কৈছে মানে কলপুলি নমাব কৈছে সেই তাত এইখিনি দেখিছে সেই তাত নমাব কৈছে আৰু ৰাস্তাত খোৱা বেলেগে আৰু ন ভাতটো মানে আমি এনেই আৰু সঁচাকৈ কাম কৰিম এতিয়া মজা লাগিব মোৰ ভিডিঅ' কৰি আছো মাৰ মুদি বেলেগছো আৰু বাৰ কেনেকুৱা হৈছে কোৱা এতিয়া আমি কামত লাগিছোঁ আৰু স্পেচিয়েল আমি কামত নিচে চাব আমি
কি হয় ভিডিওটো ইমানতে শেষ কৰিছো যদি ভাল লাগিলে তো লাইক আৰু শেয়াৰ কৰি দিবা আৰু লগতে থকা বেল আইকনটো দবাই দিবা প্লিজ সো